हाय हेलो नमस्कार गाइस माने मोर हमबे रेस मैं गुलजार साय आपलोके गुलजार फ्रॉम आसाम ब्लॉग आज एनको एटा भिडिओ লৈ আহিছো যেটো ভিডিও চাইলে আপোনালোকৰ অনলি হাঁহিহে উঠিব আপোনালোকে হকুলে ভাবকচোন হকুলৰে বেমাৰ হয় না নহয় সবৰে কাহ সর্দি জ্বৰ যিকোনো বেমাৰ হয় যিকোনো বেমাৰ হলে আমি কি কৰিব লাগে ডক্টৰৰ ঘৰত যাব লাগে ডক্টৰৰ ঘৰত গলে কি দিয়ে মেডিসিন দিয়ে মানে কি ট্যাবলেট দিয়ে বেজি দিয়ে বা স্যালাইন দিয়ে যিকোনো এটা বস্তু দিয়ে কিন্তু বেজিটো দিলে মানুহে ইমান মানে ভয় কিয় কৰে আমি এতিয়া বৰ্তমান জাস্ট যেটো রানিং অবস্থাত বয়সত আমি এতিয়াও ভয় কৰো কিন্তু আমি যেতিয়া হৰু আছিলো প্ৰায় 7-8 বছৰ বা 10 বছৰ তেতিয়া আমি কেনে বেজিটো চাই পেলাই কেনেকুৱা ভয় কৰিছিলো আপোনালোকে অনুভৱ কৰকচোন হেতু সময় যাকচোন যেতিয়া হৰু এটা লৰা 7-8 বছৰৰ বাচ্চা এটা যেতিয়া মাকৰ লগত ডক্টৰ ঘৰত যায় জ্বৰ থাকিলে বা কাহ সৰ্দি থাকিলে যিকোনো বেমাৰ থাকিলে যেতিয়া ডক্টৰ ঘৰত যায় মাকৰ লগত বা দেউতাকৰ লগত তেতিয়া যেতিয়া ডক্টৰে বেজিটো উলিয়াই লয় তেতিয়া হেই লৰাটোৱে বা হেই বাচ্চাটোৱে কি কৰে আপোনালোকে নিজে চাই লওক মই আপোনালোকক দেখুৱাই আছো আৰু বেজি চাই কোনে কোনে ভয় কৰে আপোনালোকে কমেন্টত জনাব আৰু কোনে কোনে ভয় নকৰে সকলো আপোনালোকে কমেন্টত জনাব আজি এই ভিডিওটো চাম কোনে কোনে ভয় কৰে কোনে কোনে নকৰে বেজি চাই আহকচোন আমি সকলোৱে সেই 7-8 বছৰ বয়সত ঘুৰি যাও আৰু 7-8 বছৰ বয়সত যেতিয়া মাকৰ লগত বা বাপেকৰ লগত ডক্টৰৰ ঘৰত যাও ডক্টৰে যেতিয়া বেজিটো দিবলৈ আৰম্ভ কৰে তেতিয়া আমি কি কৰিছিলো এতিয়া এই ভিডিওটো মই স্ক্ৰিপ্টটো দেখুৱাই আছো ভিডিওৰ এটা স্ক্ৰিপ্ট আছে এই স্ক্ৰিপ্টটো মই দেখুৱাই আছো আপোনালোকে এই স্ক্ৰিপ্টটো চাই মানে তেতিয়া দিনটোত ঘুৰি যাকচোন ডক্টৰে যেতিয়া বেজি উলিয়াইছিল আমাক দিবলৈ তেতিয়া আমি সেই সময়ত কি কৰিছিলো لا اله الا محمد رسول الله صلى الله عليه وسلم دوم شهادت اشهد ان لا اله الا الله يا नहीं ऐसे नहीं बस बरा मेरा दर्द देख तू मामा ओ मामा खिलाना हाथ छोड़ मेरा ये हाथ छोड़ बस मुझे अब मुझे भरने देना अब छोड़ दे छोड़ छोड़ जैसे चिरी करती है मुरी मुरी जैसे चिरी करती है मुरी 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 नहीं लूंगा बाले बस बाले तू बाल मैं नहीं रहूंगा ना तू क्या हंसता है मैं तुम्हारे घर चाय पीऊंगा बहुत रोएगा আৰু এই ভিডিওটো চাই যদি ভাল লাগে লাইক শেয়ার এন্ড সাবস্ক্রাইব কৰি দিব যাতে মোৰ আপডেট কৰা সকলো ভিডিওবোৰ আপোনালোকে পাই থাকে আৰু যোনে ফেসবুক পেজত চাই আছে প্লিজ এটা ফলো কৰি দিব জয় আই হোম।